নমস্কাৰ প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ আৰু বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ আজি আপোনালোকৰ সহায় হ'ব বুলি ভাবি মই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আমি ইতিমধ্যে গম পাইছোঁ যে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যোৱা যি নাওখনৰ মাজবাটত হয়তো এক্সিডেণ্ট হৈছে দুৰ্ঘটনাগ্ৰস্ত হৈছে সেই দুৰ্ঘটনাগ্ৰস্তত ৭২ জনৰ লোক হতাহতি হোৱা বুলি এতিয়ালৈ খবৰ পোৱা গৈছে খবৰ পোৱাৰ মুহূৰ্তত আৰু এটা সহায়ৰ বাবে আমি মই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ বাবে হয় ইয়াত এটা মই টেলিফোন নম্বৰ দিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাননীয় গুৱাহাটী সমষ্টিৰ বাবে তেখেতৰ যিহেতু সমষ্টি জালুকবাৰী সমষ্টিৰ বাবে তেখেতে এটা হেল্পলাইন নম্বৰ দিছে সেই নম্বৰটো মই আপোনালোকক আগবঢ়াইছোঁ সেই বিশেষ আপোনাৰ ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ বাবে হয়তো আপোনালোকৰ ঘৰত যদি কোনোবা এতিয়া খবৰ পোৱা নাই ক'ত আছে কেনে আছে সেইদৰে আপোনালোকে খবৰ দিবলৈ হেল্পলাইন নম্বৰটো দিছে এই হেল্পলাইন নম্বৰটো আপোনালোকে জনাব পাৰে আপোনালোকৰ ঘৰৰ কোন নাইকিয়া হৈছে বা কোন ক'লৈ গৈছিল বা সেই নাওখনত আহি আছিল নেকি আপোনালোকৰ ঘৰৰ সবিশেষ সেই হেল্পলাইন নম্বৰটো আপোনালোকে দিব পাৰিব মই হেল্পলাইন নম্বৰটো আপোনালোকক মোৰ স্ক্ৰীণত দি দিছোঁ আপোনালোকে চাই সেই মোৰ ভিডিঅ'টোত চালে আপোনালোকে প্ৰথমতে সেই হেল্পলাইন নম্বৰটো পাব আপোনালোকৰ হয়তো সহায় হ'ব বুলি মই ভাবি এই ভিডিঅ'টো বনাইছোঁ ধন্যবাদ শুভৰাত্ৰি